গুড মৰ্ণিং। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। মোৰো ভাল। আৰু এতিয়া মই ৰাতিপুৱা এক্সাৰচাইজ কৰিম বুলি ভাবিলোঁ, এটা ভিডিঅ' আৰম্ভ কৰি দিওঁ। আৰু আজি বহুত দিনৰ মূৰত বতৰটো মানে অলপ ভাল হৈছে, বৰষুণ নাই, ৰ'দ অকণমান ওলাইছে। আৰু মই এই এক্সাৰচাইজ কৰি মেলি পূৰা ঘামি আছোঁ। এইফালে স্কুলৰ ল'ৰা ছোৱালী গৈ আছে, গাড়ীও গৈ আছে। এক্সাৰচাইজ সকলোৱে কৰিব লাগে, শকত ক্ষীণ বুলি কথা নাই। এক্সাৰচাইজ কৰিলে নিজৰ বডিটোৰ লগতে নিজৰ মনটো পূৰা এক্টিভ হৈ থাকে। মোৰো আগতে এনেকুৱা হৈছিল, যেতিয়া মই এক্সাৰচাইজ কৰা নাছিলোঁ তেতিয়া মানে নিজকে কিবা গাটো গধুৰ গধুৰ লাগি থাকে, নিজকে কিবা এটা ভাল লাগি নাথাকে। আৰু যেতিয়াৰ পৰা মই এক্সাৰচাইজ আৰম্ভ কৰিছোঁ, কিবা নিজকে ভাল লাগি থকা হৈছে, মানে নিজৰ বডিটো কিবা এক্টিভ হৈ থকা আগতে লাগে আৰু কিবা এটা এনাৰ্জেটিক হৈ থকা নিচিনা লাগে। সেইকাৰণে সকলোৱে এক্সাৰচাইজ কৰক, য়োগা কৰক। বেছি সময় নহ'লেও খুব বেছি 30 মিনিটমান সদায় এক্সাৰচাইজ, য়োগা এইবোৰ কৰক আৰু সদায় সুস্থ হৈ থাকক। আৰু আজিৰ ভিডিঅ'টো চাই থাকিব শেষলৈকে। এয়া আজি বহুত দিনৰ মোৰ ৰ'দৰ মানে মুখ দেখিছোঁ। মই এতিয়া কাম বন কৰি মেলি পূৰা আজৰি। এতিয়া ভাবিছোঁ অলপমান মই ফুলবোৰত পানী দিওঁ। যিহেতু বৰষুণ হৈ থাকিলে মানে অলপ সেমেকি থাকে আৰু পানী দিবলৈ মোৰ ভয় লাগে, মানে গুৰিবোৰ গেলি যাব বুলি। আজি যিহেতু অলপমান নহয়, বহুতেই বতৰ ভাল কৰিছে, ৰ'দ ওলাইছে, সেইকাৰণে মানে অকণমান ফুলখিনি পানী দি লওঁ। মোৰ ফুলত পূৰা পানী দি মেলি হৈ গ'ল। আৰু এতিয়া মই এটা ৰেচিপি বনাইছিলোঁ, চিকেনৰ ৰেচিপি। খুব সহজ আৰু কম মছলাতে বনাব পৰা, আৰু কম মছলা আমাৰ স্বাস্থ্যৰ কাৰণে ভাল। আৰু এই ৰেচিপিটো মানে যিসকল হোষ্টেলত থাকে, ৰুমত থাকে, সেইসকলে খুব সহজে বনাই খাব পাৰিব। তেন্তে চাই লওঁ আহক আমি ৰেচিপিটো। এয়া মই মাংস লৈ লৈছোঁ। এতিয়া মাংসখিনি মেৰিনেট কৰিব লাগিব। মই 3টা ডাঙৰকৈ পিঁয়াজ কাটি লৈছিলোঁ, তাৰে আধা মই এতিয়া ইয়াত দি লৈছোঁ আৰু অলপ থৈ দিছোঁ। আৰু এতিয়া ৰাফলি খুন্দি লোৱা আদা আৰু নহৰু পেষ্ট দিছোঁ 2 চামুচ, আৰু দিছোঁ প্ৰয়োজন অনুসৰি হালধি, আৰু দিম সোৱাদ অনুসৰি নিমখ। এতিয়া ইয়াতে অলপমান মিঠাতেল দিছোঁ, এটা কেঁচা জলকীয়াও ভাঙি দিছোঁ, আৰু দিছোঁ 1 চামুচ মই মিট মছলা। এইখিনি এতিয়া ভালকৈ সানি অলপ সময়ৰ কাৰণে ৰাখি দিব লাগিব। মই আৰু ইয়াত একো বেলেগ মছলা ব্যৱহাৰ নকৰোঁ। এতিয়া এখন কেৰাহী গৰম কৰি তাতে অলপমান মই দিছোঁ মিঠাতেল। মিঠাতেল গৰম হোৱাত দিছোঁ তেজপাত। এতিয়া মই বাকী থকা পিঁয়াজখিনি দি লৈছোঁ। পিঁয়াজখিনি দিয়াৰ পিছত গেছটো মিডিয়াম ফ্লেমত ৰাখি অলপ সময়ৰ কাৰণে পিঁয়াজখিনি ভাজি থাকিব লাগিব, আৰু যেতিয়ালৈকে মানে ৰঙা নহয়। এয়া পিঁয়াজ পূৰা ৰঙা হৈ গ'ল। মই এতিয়া ইয়াতে দি দিম মেৰিনেট কৰি ৰখা মাংসখিনি দিও গেছটো এতিয়া অলপ হাই ফ্লেম কৰি মেলি অলপ সময় ভাজিব লাগিব, ফ্ৰাই হোৱালৈকে ভাজিব লাগিব। আৰু এতিয়া অলপমান ঢাকোন লগাই গেছটো মই মিডিয়াম কৰি দিছোঁ। প্ৰায় অলপ সময়ৰ পিছত এয়া মাংসখিনি অলপ ফ্ৰাই হৈ গৈছে। এতিয়া মই ইয়াতে দিম 2টা বিলাহী মই কাটি লৈছিলোঁ, বিলাহী দি দিম। বিলাহী দি পুনৰ মই ভালকৈ লৰাই ল'ম। আৰু এতিয়া প্ৰায় 5 মিনিটমানৰ কাৰণে ঢাকি ৰাখিম বিলাহীখিনি কোমল হ'বৰ কাৰণে। এয়া বিলাহী কোমলি গ'ল। এতিয়া মই ইয়াতে দিম আলু দিও মই পুনৰ ভালকৈ গোটেইখিনি লৰাই এনেকৈয়ে ভাজি থাকিব লাগিব, আলু মাংস গোটেইখিনি ভালকৈ নিসিজালৈকে। এতিয়া মই আকৌ পুনৰ ঢাকন লগাই দিছোঁ, অলপ সময় সিজিবলৈ দিম। এয়া পূৰা মাংসৰ পৰা তেল ওলাই আহিলে
আৰু আলুখিনিও প্ৰায় সিজি গ'ল আৰু এনেকৈ তেল ওলাই আহিলে গম পাব যে মাংসখিনি ভালকৈ ভাজ খালে। আৰু এতিয়া মই ইয়াতে দিছোঁ 1 চামুচ জালুকৰ গুড়ি দি মই ভালকৈ গোটেইখিনি লৰাই লৈছোঁ। আৰু এতিয়া মই ইয়াতে দি দিম পানীটো আপোনালোকে নিজৰ জোখ অনুসৰি দিব। জোল যদি বেছি খায় তেন্তে পানী অলপ বেছিকৈ দিব। মই ইমান জোল নকৰোঁ, সেইবাবে পানী কমকৈ দিছোঁ। এতিয়া গোটেইখিনি সিজিবৰ কাৰণে ঢাকোনখন লগাই দিম। এয়া প্ৰায় 15 মিনিটৰ পিছত আমাৰ পানীও অলপমান শুকাই গ'ল, আলুখিনিও ভালকৈ সিজিলে, হৈ গ'ল আমাৰ। এতিয়া মই গেছটো অফ কৰি দিছোঁ। কালাৰটো বহুত ধুনীয়া হৈছে। আৰু এনেকৈ যদি বনাই খোৱা নাই তেন্তে এবাৰ বনাই খাই চাব, খুব সহজ হয়। এতিয়া মই গা পা ধুই ভাত পানী খাই বৈ আজৰি হ'লোঁ আৰু এতিয়া ভাবিছোঁ কেইখনমান ফটো মাৰোঁ থাম্বনেইলৰ কাৰণে। বাকী আৰু অলপ পিছত যাম, অলপ ওলাই যাম বা এজনী ঘৰলৈ। আৰু ৰেচিপিটো কেনেকুৱা পালে জনাব। যদি এবাৰো এনেকৈ বনাই খোৱা নাই তেন্তে এবাৰ ট্ৰাই কৰি চাব। আৰু এয়া দেখিছেনে, পূৰা আজি ৰ'দ ওলাইছে, ভাল লাগিছে। বহুত দিনৰ মূৰত ৰ'দ। চাৰিওফালে বৰষুণ বানপানী এনেকুৱাই হৈ আছে, পৰিস্থিতিটো বহুত বেয়া বৰ্তমান। আৰু আমাৰ ইয়াতো পানী হৈছে যদিও ঘৰৰ ভিতৰত এতিয়ালৈকে সোমোৱা নাই আমাৰ ফালে। বাকী সকলোতে পৰিস্থিতিটো ভাল হওক, সকলো ঠিক হওক। এতিয়া মই পূৰা ওলাই মেলি ৰেডি আৰু এতিয়া যাওঁ। অথনিয়ে যাম বুলি কৈছিলোঁ, এতিয়া অলপমান দেৰিয়ে হৈ গ'ল। এতিয়া মই আহিছোঁ, এইটো হৈছে আমাৰ পদূলি। মই আহি পালোহি আৰু তাতে মোৰ বহুত সময় হ'ল, যিহেতু বহুত দিনৰ মূৰত গ'লে বহুত কথা ওলায় আৰু তাত ভিডিঅ' কৰিবলৈ নহ'ল কথা পাতোঁতে। আৰু এতিয়া মই অলপমান মোৰ এইবোৰ লিখা পঢ়া কাম আছে, সেইখিনি কৰোঁ। আৰু ভিডিঅ'টো আজিলৈ ইমানেই। আৰু মোৰ চেনেলটো নতুন হয়, আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মোৰ ভিডিঅ'বোৰ দিলে আপোনালোক ন'টিফাই হৈ থাকে।